নমস্কাৰ। সমগ্ৰ বিশ্বৰ লগতে আমাৰ ভাৰতবৰ্ষৰ আমাৰ অসমৰ বিভিন্ন প্ৰান্ততে কৰোনাৰ আতংকই দেখা দিছে। এই আতংকৰ মাজতে আমাৰ ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনাৰ পৰা অলপ বিৰত থাকিব লগা হৈছে। এই ছাত্ৰ ছাত্ৰীসকল যাতে পঢ়া শুনাৰ পৰা বঞ্চিত হ'ব নালাগে সেইবাবে আমি আমাৰ স্মাৰ্ট কোচিং চেণ্টাৰৰ তৰফৰ পৰা এটা ক্ষুদ্ৰ প্ৰয়াস ল'ব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল যাতে ঘৰতে থাকি বিভিন্ন বিষয়ৰ পাঠদান ঘৰতে বৰ্তমান লৈ থাকিব পাৰে। আজি মই বিপ্লৱ শইকীয়া স্মাৰ্ট কোচিং চেণ্টাৰত মই বিজ্ঞান বিষয়ৰ শিক্ষক হিচাপে সেৱা আগবঢ়াই আহিছোঁ। আজি মই 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ 10মান শ্ৰেণীৰ দ্বিতীয় অধ্যায় এচিড ক্ষাৰক আৰু লৱণ, এই এচিড ক্ষাৰক আৰু লৱণ পাঠটোৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক আজি আৰম্ভণিতে সামান্য আভাস দিব বিচাৰিছোঁ। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই স্মাৰ্ট কোচিং চেণ্টাৰৰ তৰফৰ এই ক্ষুদ্ৰ প্ৰয়াসৰ পৰা কিছু লাভান্বিত হ'ব। এতিয়া আমি বিশেষ পলম নকৰোঁ, পোনে পোনে আমি আজিৰ বিষয় এচিড ক্ষাৰক আৰু লৱণৰ বিষয়ে আমি আগবাঢ়োঁ। আমি এচিড ক্ষাৰক আৰু লৱণৰ বিষয়ে আগতেও জ্ঞাত হৈ আহিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সময়ত পূৰ্বতেও বিভিন্ন শ্ৰেণীত এই বিষয়ে পাঠ গ্ৰহণ কৰি আহিছে। এই এচিড ক্ষাৰক আৰু লৱণৰ পাঠ আগবঢ়াবলৈ যোৱাৰ প্ৰথমতে আমি ছাত্ৰ ছাত্ৰীসকলে এচিড আৰু ক্ষাৰকৰ ভৌতিক গুণৰ বিষয়ে আমি জনাটো বিশেষ প্ৰয়োজন, কিয়নো এচিড আৰু ক্ষাৰকৰ ভৌতিক গুণাগুণৰ বিষয়ে যদি আমি নাজানো তেতিয়াহ'লে এচিড ক্ষাৰক আৰু লৱণৰ বিষয়ে আমি সম্পূৰ্ণ জ্ঞান আহৰণ কৰাত অসুবিধাৰ সৃষ্টি হ'ব। আমি প্ৰথমতে এচিড আৰু ক্ষাৰকৰ ভৌতিক গুণৰ বিষয়ে আগবাঢ়িছোঁ। এই এচিড আৰু ক্ষাৰকৰ ভৌতিক গুণ বুলিলে আমি এনেই সদ্যহতে আমি ভৌতিক গুণ বুলিলে কি বুজোঁ? আমাৰ ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে ভৌতিক গুণ বুলিলে আমাৰ মনলৈ এইটো ভাৱেই আহে যে ভৌতিক গুণ মানে হৈছে কোনো এটা বস্তুৰ সোৱাদ কেনেকুৱা হ'ব, বৰণ কেনেকুৱা হ'ব, সেই তেনেকুৱা ধৰণৰ গুণাগুণবোৰে হৈছে বস্তু এটাৰ ভৌতিক গুণাগুণ। ঠিক তেনেদৰে আমি এচিডৰ ভৌতিক গুণাগুণ জানিবলৈ হ'লে এচিডৰ ভৌতিক গুণাগুণ হৈছে আমি সদ্যহতে জানো যে এচিড টেঙা আৰু এচিডে নীলা লিটমাছ ৰঙা কৰে, এইটো হৈছে এচিডৰ ভৌতিক গুণ। ঠিক সেইদৰে যদি আমি ক্ষাৰকৰ বিষয়ে কওঁ, ক্ষাৰকৰ ভৌতিক গুণাগুণ হৈছে ক্ষাৰক তিতা আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। এতিয়া আমি গম পালোঁ যে এচিডৰ ভৌতিক গুণাগুণ হৈছে এচিডৰ সোৱাদ টেঙা, এচিডে নীলা লিটমাছ ৰঙা কৰে, আৰু ক্ষাৰকৰ ভৌতিক গুণাগুণ হৈছে তিতা আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সদ্যহতে দেখিবলৈ পোৱা যায় যে এই এচিডে নীলা লিটমাছ ৰঙা কৰে, ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। এই কোনটোৱে নীলা লিটমাছ ৰঙা কৰিব আৰু কোনটোৱে ৰঙা লিটমাছ নীলা কৰিব, এই কথাটোৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহু ধৰণৰ জটিলতা অহা বা কেতিয়াবা খেলি মেলি হোৱা দেখিবলৈ পোৱা যায়। কিয়নো কিছুমানে এচিডে নীলাক ৰঙা কৰে নে ৰঙাক নীলা কৰে, ক্ষাৰকে ৰঙাক নীলা কৰে নে নীলাক ৰঙা কৰে, এইটোৰ ক্ষেত্ৰত বহু খেলি মেলিৰ সৃষ্টি হোৱা দেখা পোৱা যায়। ইয়াৰ বাবে আমি পূৰ্বতে আগতে আমাক ছাৰ বাইদেউসকলে পঢ়াওঁতে এটা সহজ বুদ্ধি আমাকো শিকাইছিল। ঠিক এইদৰে ছাৰ বাইদেউসকলক অনুকৰণ কৰি আমিও সেইটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগবঢ়াই দিব বিচাৰিছোঁ। এই এচিডে যে নীলা লিটমাছ ৰঙা কৰে আৰু ক্ষাৰকে যে ৰঙা লিটমাছ নীলা কৰে, এইটোৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ খেলি মেলি নহ'বৰ বাবে এটা সামান্য ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা বুদ্ধি এটা বুলিয়ে ক'ব পাৰি, সেইটো আগবঢ়াইছোঁ। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে সেইটোৰ জৰিয়তে জানো যে বিভিন্ন ধৰণৰ ৰং আছে। ঠিক তেনেদৰে ৰঙা ৰংটো, এই ৰঙা ৰংটো আমি জানো যে বিপদ সংকেত হিচাপে ৰঙা ৰঙক ব্যৱহাৰ কৰা হয়। এই ৰঙা ৰংটোক বিপদ সংকেত হিচাপে ব্যৱহাৰ কৰা, যিহেতু আমি ৰঙা ৰংটো বিপদ সংকেত হিচাপে ব্যৱহাৰ কৰোঁ, আমি ভাবি লৈছোঁ যে এচিড আৰু হয় এচিড বিপদ আৰু ক্ষাৰকো বিপদজনক নোহোৱা নহয়, এচিডো বিপদ। যিহেতু ৰঙা ৰংটো আমি বিপদ সংকেত হিচাপে ব্যৱহাৰ কৰোঁ, গতিকে ইয়াৰ পৰা আমি মনত ৰাখিব পাৰিম যে যিহেতু এচিড বিপদজনক, গতিকে এচিডে ৰঙা কৰে। এচিডে কি কৰে? ৰঙা কৰে। এচিডে কাক ৰঙা কৰিব? এচিডে নীলা ৰঙা কৰিব। এতিয়া আমি ইয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিবলৈ সহজ হ'ব যে যিহেতু বিপদ সংকেত ৰঙা আৰু এচিডো বিপদজনক, গতিকে এচিডে ৰঙা কৰে। কাক ৰঙা কৰিব? নীলাক ৰঙা কৰিব। আৰু যিহেতু ই নীলা লিটমাছক ৰঙা কৰে, গতিকে ইয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে এচিডে যে নীলা লিটমাছক ৰঙা কৰে তাক মনত ৰাখিবলৈ সহজ হ'ব। আৰু ইয়াৰ বিপৰীত ভাগে ক্ষাৰকে ৰঙা লিটমাছক নীলা কৰিব। ইয়াৰ পৰা আমি
আমাৰ ছাত্ৰ ছাত্ৰীসকলে এচিডে নীলা লিটমাছক ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছক যে নীলা কৰে এই কথাটো মনত ৰাখিবলৈ সহজ হ'ব বুলি আমি ভাবিছোঁ। এতিয়া আহিলো আমি গম পালো যে এচিড আৰু ক্ষাৰকৰ ভৌতিক গুণাগুণ। পুনৰবাৰ কৈছো এচিড আৰু ক্ষাৰকৰ ভৌতিক গুণাগুণ হৈছে এচিডৰ ভৌতিক গুণাগুণ হৈছে এচিড হৈছে টেঙা, ইয়াৰ সোৱাদ হৈছে টেঙা আৰু ই নীলা লিটমাছক ৰঙা কৰে, আৰু ক্ষাৰকৰ সোৱাদ হৈছে তিতা আৰু ই ৰঙা লিটমাছক নীলা কৰে। ছাত্ৰ ছাত্ৰীসকলে যদি নীলা কোনটোৱে ৰঙা কৰে আৰু ৰঙা কোনটোৱে যদি নীলা কৰে সেইটোৰ বাবে যদি খেলি মেলি প্ৰয়োজন হয় তেতিয়া বিপদ সংকেত ৰঙা ৰংটোক তেওঁলোকে মনত ৰখাই এচিডে যিহেতু বিপদজনক গতিকে ই নীলা লিটমাছক ৰঙা কৰিব বুলি তেওঁলোকে মনত ৰাখিব পাৰিব। এতিয়া আমি আহিলো লিটমাছ সকলক এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছো লিটমাছ কি। এতিয়া লিটমাছ পৰীক্ষাগাৰত পোৱা যায়। লিটমাছ দুই ধৰণে পোৱা যায়, লিটমাছ দ্ৰৱ হিচাপেও পোৱা যায় আৰু লিটমাছ কাগজ হিচাপেও পোৱা যায়। এতিয়া লিটমাছ কেনেকেনো প্ৰস্তুত কৰা হয়, লিটমাছনো ক'ৰ পৰা পোৱা যায় এই কথাটো আমি ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিছো। লিটমাছ পৰীক্ষাগাৰত দুই ধৰণে পোৱা যায় আৰু লিটমাছ কাগজ হিচাপেও পোৱা যায়। লিটমাছ বিশেষকৈ লাইকেন নামৰ জীৱৰ পৰা প্ৰস্তুত কৰা হয়। লিটমাছ পৰা প্ৰস্তুত কৰা হয়। লাইকেন এনেকুৱা এবিধ জীৱ যি ভেঁকুৰ আৰু শেলাইৰ ফলত সৃষ্টি হৈছে। পুনৰবাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে কৈছো লিটমাছ লাইকেন নামৰ জীৱৰ পৰা প্ৰস্তুত এনে এবিধ জীৱ যি ভেঁকুৰ আৰু শেলাইৰ সহযোগিতাৰ ফলত সৃষ্টি হৈছে। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত হয়তো পাৰে যে লাইকেন আমি ক'ত দেখিছো। এতিয়া এই লাইকেন কি বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লাইকেন বস্তুটো বুজাৰ সুবিধাৰ্থে তেওঁলোকক এটা ঘৰুৱা উদাহৰণ কৈ দিছো। তেওঁলোকে হয়তো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰত তামোল গছ সকলোৱে দেখিছে। এই তামোল গছৰ গাত এটা আমাৰ ছাত্ৰ ছাত্ৰীসকল ক'ব ওলাইছো লাইকেন হৈছে ভেঁকুৰ আৰু শেলাইৰ সহযোগিতাৰ ফলত সৃষ্টি। এতিয়া এই লাইকেন আমি আমাৰ আনিবৰ বাবে তেওঁলোকৰ এটা উদাহৰণ ছাত্ৰ ছাত্ৰীসকলে বা ওচৰে পাজৰে ঘৰত নাথাকিলেও ঘৰত বাৰীত দেখা পাইছে চাগে তামোলৰ গছ। তামোলৰ গছ নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে গছৰ গছত বগা কালাৰৰ এটা চামনি পৰে। বগা কালাৰৰ এটা কি হয় ডাঠ চামনি পৰে। এই চামনিটোৱে হৈছে লাইকেন। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ হয়তো লাইকেনক চিনাক্তকৰণ কৰাত অসুবিধা নহ'ব। যদি এতিয়াও আমাৰ ছাত্ৰ ছাত্ৰীসকলে তামোল গছ দেখা নাই তেতিয়াহ'লে ঘৰৰ ওচৰৰ কাৰোবাৰ ঘৰৰ তামোল গছত প্ৰত্যক্ষ কৰিলে দেখা পাব তামোল গছৰ গাত এনেকুৱা ডাঠ কালাৰৰ বগা চামনি পোৱা যায় আৰু ই হৈছে এক প্ৰকাৰৰ লাইকেন। এতিয়া ইয়াৰ পৰা এতিয়া আমি লিটমাছ কাগজ কি আমি গম পালো। এতিয়া আমি এই লিটমাছ কাগজে এচিড আৰু ক্ষাৰক কেনেধৰণে চিনাক্তকৰণ কৰিব পৰা যাব তাৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছো। এতিয়া যিহেতু পৰীক্ষাগাৰত লিটমাছ কাগজ পোৱা যায় পৰীক্ষাগাৰত, এতিয়া যিহেতু আমি পৰীক্ষাগাৰত নাই গতিকে আমি আমাৰ পাঠদান কক্ষৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক ক'ব লগা হৈছে। গতিকে পৰীক্ষাগাৰত এচিড আৰু ক্ষাৰক পোৱা যাব। এচিড আৰু ক্ষাৰক দুইটা বস্তুৱে পৰীক্ষাগাৰত থাকিব। গতিকে এই এচিড আৰু ক্ষাৰক দেখাত প্ৰায় একেই। গতিকে এই এচিড আৰু ক্ষাৰক কোনটো কেনেকৈ চিনাক্তকৰণ কৰিব পাৰিম সেই তাৰ বাবে কিছুমান আমাৰ সূচক ব্যৱহাৰ কৰা হয়। এই এচিড আৰু ক্ষাৰক দেখাত প্ৰায় একেই হোৱাৰ বাবে কোনটো এচিড কোনটো ক্ষাৰক আমি ধৰিব পৰা হোৱা নহয়। গতিকে ইয়াক চিনাক্তকৰণ কৰিব পৰা যায় কিছুমান সূচক ব্যৱহাৰ কৰি ইয়াক চিনাক্তকৰণ কৰিব পৰা যায়। এই সূচক দুই ধৰণৰ থাকে। এটা হৈছে প্ৰাকৃতিক সূচক, এই সূচক দুই ধৰণৰ পোৱা যায়। এটা আৰু এটা হৈছে সাংশ্লেষিক সূচক। আমি আগতে পূৰ্বতে ক্লাছ 6ষ্ঠ মান শ্ৰেণীত পোহৰৰ বিষয়ে পঢ়োতেও আমি পাই আহিছো যে থাকে পোহৰৰ ক্ষেত্ৰত এটা হৈছে প্ৰাকৃতিক উৎস, এটা হৈছে মানৱ সৃষ্ট উৎস।
প্ৰকৃতিৰ পৰা যিখিনি পোহৰ পাইছিলোঁ আমি সেইখিনি প্ৰাকৃতিক উৎস কৰা হৈছিলে, যিবোৰ মানুহে সৃষ্টি কৰা বস্তুৰ পৰা আমি পোহৰ পাইছোঁ সেইবোৰ হৈছিলে মানৱ সৃষ্ট পোহৰৰ উৎস। ঠিক তেনেধৰণে এচিড আৰু ক্ষাৰক প্ৰস্তুতৰ মানে চিনাক্তকৰণৰ ক্ষেত্ৰত আমি এটা হৈছে সাংশ্লেষিক সূচক। লিটমাছ কাগজো হৈছে এক ধৰণৰ প্ৰাকৃতিক সূচক। ইয়াক আমি নিজে প্ৰস্তুত কৰিব লগা নহয়, ইও এক ধৰণৰ কি হৈছে প্ৰাকৃতিক সূচক। ঠিক সেইদৰে আমি আৰু এটা উদাহৰণ ল'ব পাৰোঁ, যেনে আমি দেখিছোঁ আৰু কিতাপতো আছে সেই বিষয়ে হালধি। হালধি আমি সকলোৱে চিনি পাওঁ। হালধি আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ঘৰত হালধি দেখিছে। এতিয়া হালধি হৈছে প্ৰাকৃতিক সূচক। এই প্ৰাকৃতিক সূচকটোৰ বিষয়ে ক'বলৈ যাওঁতে হালধিয়ে কেনেকৈনো মানে ক্ষাৰকৈ নে এচিডৰ কেনেধৰণে গুণাগুণ নিৰ্ণয় কৰে। কেতিয়াবা আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাত খাই থকাৰ অৱস্থাত যদি বিদ্যালয়লৈ ওলাই ইউনিফৰ্ম পিন্ধাৰ পিছত যদি ভাত খায়, খোৱাৰ সময়ত তেওঁলোকৰ যদি ভুলবশতঃ যায় চোলাটোত, তেওঁলোকে বাহিৰলৈ গৈ চাবোন মাৰি দিয়ে বা কেনেবাকৈ হালধি চোলাত লাগে, তেওঁলোকে যদি চাবোন তেতিয়া দেখা পোৱা যাব হালধিৰ দাগটো ৰঙচুৱা হৈ পৰিছে। হালধিৰ দাগটো ৰঙচুৱা হৈ পৰিছে। যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে এতিয়াও দেখা পোৱা নাই সেইটো ব্যৱহাৰিকভাৱে, তেওঁলোকে যদি কোনো চোলাত বা গাত যদি বগা চোলাত যদি কেনেবাকৈ তাত চাবোন সানি দিয়ে, তেতিয়া সেইটো ৰঙচুৱা হৈ পৰিব। কিয়নো চাবোন হৈছে জাতীয়, গতিকে ই ক্ষাৰক হোৱাৰ কাৰণে হালধি যদি ক্ষাৰকত হয় তেতিয়া হালধিৰ বৰণটো ৰঙচুৱা হৈ যায়। ইয়াৰ পৰাও আমি ক'ব পাৰোঁ যে হালধি এবিধ প্ৰাকৃতিক সূচক। ঠিক তেনেধৰণে কিতাপত সূচক আৰু প্ৰাকৃতিক সূচক হৈছে যেনেকে ৰঙা বন্ধাকবিৰ পাত আছে, তেনেকে পিটুনিয়া উদ্ভিদৰ ৰঙীন পাহিটো আমি প্ৰাকৃতিক সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ উপৰি সাংশ্লেষিক সূচক হৈছে সাংশ্লেষিক সূচক মিথাইল অৰেঞ্জ। এই মিথাইল অৰেঞ্জ আৰু কিতাপত তাৰ আৰু এবিধৰ বিষয়ে আছে, সেইবোৰ হৈছে সাংশ্লেষিক সূচক। এতিয়া কিছুমান সূচক আছে এনেধৰণৰ সূচক, যিবিলাক সূচক কিছুমান বস্তুত দি দিয়াৰ লগে লগে সিহঁতি গোন্ধৰ পৰিৱৰ্তন ঘটাই দিয়ে। এই গোন্ধৰ পৰিৱৰ্তন ঘটোৱা সূচকসমূহক আমি ঘানেন্দ্ৰীয় সূচক বুলি ক'ব পাৰোঁ। ঘানেন্দ্ৰীয়। এই ঘানেন্দ্ৰীয় সূচকসমূহৰ গুণাগুণ হৈছে এনেধৰণৰ কোনো বস্তুত দিয়া হয়, সেই সূচকটোৱে বস্তুটোৰ গোন্ধৰ পৰিৱৰ্তন কৰে। কিতাপত এই বিষয়ে আছে পিঁয়াজৰ, যেনে পিঁয়াজৰ বাকলিত যদি এই ঘানেন্দ্ৰীয় সূচক দিয়া হয় তেতিয়া গোন্ধটোৰ পৰিৱৰ্তন ঘটে। এনেধৰণে যদি কোনো বস্তুৰ গোন্ধৰ পৰিৱৰ্তন ঘটোৱাত সহায় কৰে তেনেধৰণৰ সূচক হ'ব ঘানেন্দ্ৰীয় সূচক। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি ক'ব বিচাৰিছোঁ যে এচিড আৰু ক্ষাৰকৰ আমি ভৌতিক গুণাগুণ পাইছোঁ। ইহঁতৰ ভৌতিক গুণাগুণৰ ওপৰত ভিত্তি কৰি আমি এচিড কোনটো আৰু ক্ষাৰক কোনটো আমি চিনাক্তকৰণ কৰিব পাৰোঁ। এতিয়া আমি যিখিনি কথা ক'লোঁ সেইখিনি কথাৰ পৰা এনেধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হ'ব পাৰে, ভৌতিক গুণাগুণ কি কি? ভৌতিক গুণাগুণ বুলি ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ কৈছোঁ, এচিডৰ ভৌতিক গুণাগুণ হৈছে এচিড আৰু এচিডে নীলা লিটমাছ ৰঙা কৰে। তিতা আৰু ক্ষাৰকে ৰঙা লিটমাছক নীলা কৰে। এই খেলিমেলিটো ছাত্ৰ ছাত্ৰীসকলক এটা চমু বুদ্ধি আমাৰ ফালৰ পৰা দিয়া হৈছিলে যে বিপদ সংকেত হিচাপে আমি ৰঙা ৰংটো ব্যৱহাৰ কৰোঁ। গতিকে এচিড বিপদজনক, এইটো কথা ভুল নাভাবিব যে ক্ষাৰকো বিপদজনক নহয়, ক্ষাৰকো বিপদজনক। কিন্তু এচিডৰ কথা মনত আহিলে আমাৰ জানো যে এচিডে আমাৰ হাত ছিঙি দিব, সেইবোৰ কথা মনলৈ আহে। গতিকে ই বেছি বিপদজনক। গতিকে এচিডে বিপদ সংকেত কি কৰিব? এচিডে কাক ৰঙা কৰিব? নীলা ৰঙক ৰঙা কৰিব। আৰু ইয়াৰ বিপৰীতভাৱে ক্ষাৰকে ৰঙাক নীলা কৰিব। এয়া হৈছে এচিড আৰু আমাক পাৰ্থক্য লিখিবলৈ আহে, এচিড আৰু ক্ষাৰকৰ পাৰ্থক্যত আমি সেই দুটা কথা লিখি দিব পাৰোঁ। এচিডৰ সোৱাদ হৈছে টেঙা, আনহাতে তিতা। আৰু পুনৰবাৰ ক'বলৈ গ'লে এচিডে নীলা লিটমাছক ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছক নীলা কৰে। আৰু ঠিক তেনেদৰে আমি লিটমাছ কাগজৰ কথাও পালোঁ।
প্ৰশ্নাৱলীত পেজ নাম্বাৰ 18 পৃষ্ঠা 18 এটা প্ৰশ্ন দিছে ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিছে তোমাক তিনিটা পৰীক্ষা দিছে সিহঁতৰ যেহেতু ছাত্ৰ ছাত্ৰীসকলক আমি লিখি দিয়াত অলপ অসুবিধা হৈছে আমি কিতাপখনৰ দিব বিচাৰিছো ইয়াত দিয়া হৈছে তোমাক তিনিটা পৰীক্ষা নল দিয়া হৈছে সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এচিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয় তেন্তে প্ৰতিটো পৰীক্ষা নলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা এই কুৱেশ্যনটো প্ৰশ্নটো বহুত প্ৰয়োজনীয় পৰীক্ষাটো অহা পৰিলক্ষিত হৈছে প্ৰশ্নটো গতিকে ছাত্ৰ ছাত্ৰী জ্ঞাতাৰ্থে আমি এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকলে যদি আমি কোৱা কথাখিনি বুজি পাইছে তেনেহলে তেওঁলোকৰ বাবে কৈ দিছো প্ৰশ্নটো দিছে আমাক তিনিটা পৰীক্ষা নল দিছে এটা পৰীক্ষা নলত পাতিত পানী আছে আৰু এটাত ক্ষাৰকৰ পানী আছে গতিকে এচিডৰ দ্ৰৱ আছে আৰু আমাক দিছে কেৱল ৰঙা লিটমাছ এতিয়া আমি এই ৰঙা লিটমাছটোৰ সহায়ত কোনটো দ্ৰৱ আছে কোনটো এচিডৰ দ্ৰৱ আছে আৰু কোনটোত ক্ষাৰকৰ দ্ৰৱ আছে পৰীক্ষাগাৰলৈ যোৱাৰ আগত সেই দ্ৰৱ কেইটাত কোনটো কি আছে কেৱল এই ৰঙা লিটমাছৰ সহায়ত আমি সেই দ্ৰৱ কেইটা কি কৰিব লাগিব বা বিকাৰ কেইটাত যিকেইটা পাতিত পানী আছে এচিডৰ দ্ৰৱ আছে আৰু ক্ষাৰকৰ দ্ৰৱ আছে সেইটো চিনাক্ত কৰিব এতিয়া আমাক দিলে ৰঙা লিটমাছ আমি পূৰ্বতে কৈ আহিছো যে ৰঙা লিটমাছক কোনে নীলা কৰিব ৰঙা লিটমাছক ক্ষাৰকে নীলা কৰিব এতিয়া ৰঙা লিটমাছক কোনে নীলা কৰিব ক্ষাৰকে নীলা কৰিব আমাক ধৰি ললো তিনিটা দি দিছে তিনিটা বিকাৰক আমি এ বি সি নামেৰে নামাকৰণ কৰিলো এই তিনিটাত কোনটোত পাতিত পানী আছে কোনটোত এচিডৰ দ্ৰৱ আছে আৰু কোনটোত ক্ষাৰকৰ দ্ৰৱ আছে আমি নাজানো কেৱল ৰঙা লিটমাছটো আমাক দিছে ইয়াক চিনাক্তকৰণ কৰিবৰ কাৰণে আৰু আমি এইখিনিতে এটা কথা জনাটো প্ৰয়োজন যে পাতিত পানী কি জানিব লাগিব ইয়াত হয়তো পাঠটোৰ শেষৰ মাজৰ ফালে আমাক পাতিত পানী বিদ্যুৎ পৰিবহন কিয় নকৰে বুলি এটা কুৱেশ্যন আছে আৰু আগতে আমি পূৰ্বতে অষ্টম শ্ৰেণীটো পাই আহিছিলো পাতিত পানীয়ে বিদ্যুৎ পৰিবহন কৰে নে নকৰে এতিয়া পাতিত পানী কি আমি যদি নাজানো তেতিয়া আমি কোনটোত পাতিত পানী আছে সেইটো আমি পাতিত পানীয়ে কেতিয়াও এচিড আৰু ক্ষাৰকৰ গুণাগুণ ই নিৰ্ণয় নকৰে পাতিত পানীয়ে ৰঙা লিটমাছক নীলাও নকৰে আৰু নীলাক ৰঙাও নকৰে এই পাতিত পানীত যদি আমি ৰঙা লিটমাছটো দিওঁ তেতিয়া তাত কোনো ধৰণৰ বৰণৰ মানে পৰিৱৰ্তন নঘটে এতিয়া আমাক যেহেতু তিনিটা দ্ৰৱ বিকাৰ দি দিলে সেই তিনিটা বিকাৰত প্ৰথম আমি ৰঙা লিটমাছটো ডুবাই চালো যিটো দ্ৰৱত ৰঙা লিটমাছটো ডুবাওঁতে দ্ৰৱটোৰ বৰণ নীলা হৈ গ'ল যিটোত আমি ৰঙা লিটমাছ দ্ৰৱটোৰ বৰণ কি হৈ গ'ল নীলা হৈ গ'ল তেতিয়া আমি লিটমাছক কি কৰিছে নীলা কৰিছে এতিয়া আমি জানো যে ৰঙা লিটমাছক কিহে নীলা কৰে ক্ষাৰকে নীলা কৰে যদি এই বি দ্ৰৱটোত হৈ গ'ল তেতিয়া ই কি হৈ যাব ক্ষাৰক হৈ যাব ছাত্ৰ ছাত্ৰীসকলৰ বুজাত চাগে অসুবিধা হোৱা নাই ৰঙা লিটমাছটো যিটো দ্ৰৱত ডুবাওঁতে তাৰ বৰণটো নীলা হৈ গ'ল সি হ'ব ক্ষাৰক কিয়নো ৰঙা লিটমাছক নীলা কোনে কৰে ক্ষাৰকে কৰে এতিয়া লিটমাছ কাগজখিলা কিহলে পৰিৱৰ্তন হৈ গ'ল নীলালে পৰিৱৰ্তন হৈ গ'ল আমি দেখা পাওঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কিছুমানে এনেধৰণে উত্তৰ দিয়া পৰিলক্ষিত হয় ৰঙা লিটমাছক কিছুমান দ্ৰৱই ৰঙাক নীলা কৰে নীলাক ৰঙা কৰে ৰঙাক নীলা কৰাৰ পিছত আকৌ নীলাকো ৰঙা কৰি দিয়ে তেনেকুৱা ধৰণৰ নহয় কেৱল ক্ষাৰকে ৰঙাকহে নীলা কৰিব আৰু এচিডে নীলাকহে ৰঙা কৰিব এতিয়া বি দ্ৰৱটোত যেনিবা আমি নীলা কাগজটো ডুবাই দিওঁ ৰঙা কাগজটো ডুবাই দিওঁতে তাৰ বৰণ কি হৈ গ'ল গম পালো ই ক্ষাৰক এতিয়া লিটমাছ ৰঙা হিচাপে বৰণ নীলা হৈ গ'ল এতিয়া সেই নীলা কাগজৰ লিটমাছ কাগজটোক আনি যদি আমি এই দুটা দ্ৰৱৰ কোনোবা এটাত ডুবাই দিওঁতে কি হ'ল চিটোতে আমি ধৰি ললো চিটোতে ডুবাই দিলো ডুবাই দিয়াৰ লগে লগে ইয়াৰ বৰণ ৰঙা হৈ গ'ল তেতিয়া নীলাক ৰঙা কৰি কিহে কৰে এচিডে কৰে এতিয়া নীলাক ৰঙা যেতিয়া এচিডে কৰে চি দ্ৰৱটো কি হ'ল এচিড হৈ গ'ল ই এচিড হৈ গ'ল আৰু এই দ্ৰৱটোত আমি সেইখিলা কাগজ ডুবাওঁতে ইয়াৰ বৰণৰ কোনো পৰিৱৰ্তন নহ'ল ইয়াৰ পৰা আমি গম পালো যে
এই দ্ৰৱটোত কোনো ধৰণৰ এচিড বা ক্ষাৰক নাই, ই অৰ্থাৎ পাতিত পানী। আৰু যিটো দ্ৰৱত নীলা ৰঙা লিটমাছ টুকুৰাক নীলা কৰি এচিড। এতিয়া আমাৰ ছাত্ৰসকলে উত্তৰটো দিব সুবিধা নহব চাগে, তেওঁলোকে এনেধৰণে লিখিলেই হ'ল। আমি প্ৰথমে তিনিওটা পাত্ৰৰ ভিতৰত ৰঙা লিটমাছটো আমি এটা পাত্ৰত ডুবাই দিওঁতে যিটো পাত্ৰত ৰঙা লিটমাছৰ বৰণ নীলা হৈ গ'ল সি ক্ষাৰকীয়। তাৰপিছত লিটমাছ কাগজৰ বৰণ নীলা হ'ল, আমি বেলেগ এটা দ্ৰৱত ডুবাওঁতে যিটো দ্ৰৱত সেই নীলা কাগজটুকুৰাৰ বৰণ ৰঙা হৈ গ'ল সেইটো হ'ব এচিড। আৰু যিটো দ্ৰৱত কোনো ধৰণৰ পৰিৱৰ্তন নঘটে সিয়ে হ'ব পাতিত পানী। সকলে বুজাত অসুবিধা হোৱা নাই চাগে? যদি অসুবিধা হয় আমি পুনৰবাৰ পৰৱৰ্তী ক্লাছত এই বিষয়ে বুজাবলৈ চেষ্টা কৰিম। এতিয়া আমি যাব বিচাৰিছো পাঠত 2 আছে এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্মৰ জ্ঞান। এতিয়া এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্মৰ জ্ঞানৰ বিষয়ে আছে, আমি সেই বিষয়ে আগবাঢ়িব। এচিড আৰু ক্ষাৰকৰ আমি ভৌতিক গুণৰ বিষয়ে পঢ়িলো। এতিয়া ৰাসায়নিক ধৰ্মৰ কথা আহিছে। এতিয়া এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্মলৈ যোৱাৰ আগতে ক্ষাৰকৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কিছু ধাৰণা দিব বিচাৰিছো। এতিয়া এচিড আৰু এইটো ৰাসায়নিক ধৰ্মৰ ক্ষেত্ৰত এতিয়া এচিডত সদ্যহতে হাইড্ৰজেন আয়ন থাকে আৰু ক্ষাৰকত সদ্যহতে হাইড্ৰক্সাইড। ক্ষাৰক পাম তাত দেখা পোৱা যাব এই হাইড্ৰক্সাইড মূলকটো আছে, এচিড পাম তাত এই হাইড্ৰজেন। আমি এচিডৰ কেইটামান উদাহৰণ দিব বিচাৰিছো, যেনে HCl, ইয়াতো হাইড্ৰজেন আছে, ইয়াক হাইড্ৰক্লৰিক এচিড বুলি কোৱা হয়। SO4, ইয়াক কোৱা হয় সালফিউৰিক এচিড। ঠিক তেনেধৰণে আমি পটাছিয়াম হাইড্ৰক্সাইড, ঠিক তেনেধৰণে কেলছিয়াম হাইড্ৰক্সাইড আৰু ঠিক তেনেধৰণে এইটো হৈছে এমনিয়াম হাইড্ৰক্সাইড। ইয়াক কোৱা হয় হাইড্ৰজেন মূলক আছে। এইটো সালফিউৰিক এচিড, ইয়াতো হাইড্ৰজেন আছে আয়ন আছে। এইটো হাইড্ৰক্সাইড আছে আয়ন আছে। এইটো কেলছিয়াম হাইড্ৰক্সাইড, ইয়াতো আৰু এইটো এমনিয়াম হাইড্ৰক্সাইড, ইয়াতো হাইড্ৰক্সাইড আছে। আমি ইয়াৰ পৰা দেখা পালো যে ইয়াতো কমনলি হাইড্ৰজেন আছে, ইয়াত কমনলি কি আছে হাইড্ৰক্সাইড আয়ন আছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা দেখা পালে যে ইয়াত কমনলি প্ৰতিটোতে হাইড্ৰজেন আছে আৰু ইয়াত কমনলি প্ৰতিটোতে হাইড্ৰক্সাইড আয়ন আছে। হাইড্ৰক্সাইড আয়নৰ গাঢ়তা থাকিব সেইটোৱে হ'ব ক্ষাৰক, আৰু য'ত হাইড্ৰজেন আয়নৰ গাঢ়তা থাকিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলক আজি আমি এচিড আৰু ক্ষাৰকৰ ভৌতিক গুণ আৰু এচিড আৰু ক্ষাৰক কেনেদৰে সেইৰ বিষয়ে পঢ়িলো ক'লো। হয়তো ভাবিছো আমাৰ ছাত্ৰ ছাত্ৰীসকলে সামান্য হ'লেও ঘৰতে বহি আমাৰ এই স্মাৰ্ট এই শুদ্ধ প্ৰয়াসৰ তৰফৰ পৰা সামান্য হ'লেও উপকৃত হ'ব পাৰিছে। আৰু আমি আশা এই পাঠটোৰ বিষয়ে আজি যিমানখিনি কথা ক'লো, ইমানখিনি কথা কোৱাত যদি ক'ৰবাত আমাৰ ভুল ত্ৰুটি ৰৈ গৈছে, আপোনালোকৰে মাজৰ তেওঁ আমাক যদি ভুল ত্ৰুটি ৰৈ গৈছে আমাৰ ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিব বুলি আশা কৰিলো। আৰু যদি আমাৰ এই পাঠদান ভাল লাগে কমেন্ট বক্সত গৈ আমাৰ বুলি আশা ৰাখিলো। আৰু পৰৱৰ্তী ক্লাছত আমি ইয়াৰ পাছৰ ছাত্ৰীসকলক আমি দিবলৈ চেষ্টা কৰিম। আৰু যদি এই পাঠটোৰ বিষয়ে যিকোনো প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকল আমাক মেছেজ যোগে প্ৰশ্ন পঠাব পাৰে আৰু আমি সেইসমূহ উত্তৰ আমি তেওঁলোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পৰৱৰ্তী ক্লাছ গণিত বিষয়ৰ পাঠদান আগবঢ়াব চেণ্টাৰৰ সমন্বয়ক মহোদয় সালে আহমেদ মহচিন ছাৰে। আৰু যদি ছাত্ৰ ছাত্ৰীসকলৰ কিবা আমাৰ এই দুটা হোৱাটছআপ নম্বৰতে আমাক হোৱাটছআপ যোগেদি 511 918 328
এই দুটা আমাৰ হোৱাটছআপ নম্বৰ। যদি ছাত্ৰ ছাত্ৰীসকলৰ কিবা যিকোনো প্ৰশ্নৰ খোকোজা আছে তেওঁলোকে এই দুটা হোৱাটছআপ নম্বৰ আমি আমাৰ বৰ্ডত হোৱাটছআপ নম্বৰ দুটা লিখি দিছোঁ। তেওঁলোকে এই হোৱাটছআপ নম্বৰ যোগেদি যদি কিবা প্ৰশ্ন যিকোনো বিজ্ঞানই হওক গণিতই হওক যদি কিবা এতিয়া বুজোৱাখিনিৰ ওপৰতো যদি তেওঁলোকৰ কিবা খোকোজা থাকি গৈছে আমাক এই হোৱাটছআপ নম্বৰ যোগেদি আমালৈ প্ৰেৰণ কৰিব পাৰে আৰু আমি তেওঁলোকলৈ সেইসমূহ আমাৰ সাধ্যানুসাৰে সমাধান কৰি পঠাবৰ বাবে চেষ্টা কৰিম। ইয়াৰ পৰৱৰ্তী